নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ জেনেৰেল নলেজৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গদ্য সাহিত্যৰ জনক কোন হয়? অপশ্যন এ শংকৰদেৱ, বি মাধৱদেৱ, চি ভট্টদেৱ, ডি এটাও নহয়। এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি ভট্টদেৱ। অপশ্যন নাম্বাৰ চি ভট্টদেৱ। 2 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক হিচাপে কাক আখ্যা দিয়া হয়? অপশ্যন এ ভট্টদেৱ, বি শংকৰদেৱ, চি মাধৱদেৱ, ডি আনন্দৰাম। এই আটাইকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বি শংকৰদেৱ। অপশ্যন নাম্বাৰ বি। 3 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন নাম্বাৰ এ লম্বোধৰ বৰা, বি সত্যনাথ বৰা, চি পদ্মনাথ গোহাঁই বৰুৱা, ডি লম্বোধৰ বৰা। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি। অপশ্যন নাম্বাৰ চি পদ্মনাথ গোহাঁই বৰুৱা। 4 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে অসমলৈ কিমান চনত আহিছিল? অপশ্যন নাম্বাৰ এ 1920, বি 1921, চি 1922, ডি 1923। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি 1921। 5 নম্বৰ প্ৰশ্ন, প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন নাম্বাৰ এ মাধৱ কন্দলী, বি মহেন্দ্ৰ কন্দলী, চি ৰাম সৰস্বতী, ডি শংকৰদেৱ। এই আটাইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি ৰাম সৰস্বতী। অপশ্যন নাম্বাৰ চি ৰাম সৰস্বতী। 6 নম্বৰ প্ৰশ্নটো হৈছে পোন প্ৰথমবাৰৰ বাবে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ ৰাম সৰস্বতী, বি মাধৱ কন্দলী, চি মাধৱদেৱ, ডি ওপৰৰ আটাইকেইটা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি মাধৱ কন্দলী। অপশ্যন নাম্বাৰ বি মাধৱ কন্দলী। 7 নম্বৰ প্ৰশ্ন, চক্ৰশিলা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন নাম্বাৰ এ ধুবুৰী আৰু কোকৰাঝাৰ, বি ডিব্ৰুগড় আৰু তিনিচুকীয়া, চি গোলাঘাট আৰু নগাঁও, ডি ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ ধুবুৰী আৰু কোকৰাঝাৰ। অপশ্যন নাম্বাৰ এ ধুবুৰী আৰু কোকৰাঝাৰ। প্ৰশ্ন নাম্বাৰ 8, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? অপশ্যন এ দেৱ বৰ্মন, বি নৱকান্ত, চি দেৱকান্ত, ডি কৃষ্ণকান্ত সন্দিকৈ। এই আটাইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি কৃষ্ণকান্ত সন্দিকৈ। অপশ্যন নাম্বাৰ ডি। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে? অপশ্যন এ যোৰহাট, বি গুৱাহাটী, চি মাজুলী, ডি ধেমাজি। এই আটাইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি গুৱাহাটী। অপশ্যন নাম্বাৰ বি গুৱাহাটী। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতখন কি? অপশ্যন নাম্বাৰ এ হৈছে দ্য আছাম ট্ৰিবিউন, বি দ্য টাইমছ অফ ইণ্ডিয়া, চি দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, ডি এটাও নহয়। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ দ্য আছাম ট্ৰিবিউন। অপশ্যন নাম্বাৰ এ দ্য আছাম ট্ৰিবিউন। 11 নম্বৰ প্ৰশ্নটো হৈছে বাহী আলোচনীৰ প্ৰথম সম্পাদক কোন হয়? অপশ্যন নাম্বাৰ এ যতীন্দ্ৰনাথ দুৱৰা, বি হীৰেন ভট্টাচাৰ্য, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি এটাও নহয়। এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নাম্বাৰ 12 হৈছে জোনাকী আলোচনীৰ প্ৰকাশক কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি ফণী শৰ্মা, চি মতিৰাম বৰা, ডি চন্দ্ৰকুমাৰ আগৰৱালা। এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
অপশন নাম্বার ডি চন্দ্রকুমার আগরৱালা। ডি চন্দ্ৰকুমাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশন এ গুৱাহাটী, অপশন বি চৰাইদেউ শিৱসাগৰত, অপশন চি মাজুলীত, অপশন ডি লখিমপুৰত। এই আটাইকেইটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন নাম্বাৰ বি চৰাইদেউ শিৱসাগৰত। চৰাইদেউ শিৱসাগৰত। আজিৰ আমাৰ 14 নম্বৰ প্ৰশ্ন অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে চিপকো শব্দৰ অৰ্থ কি? নাম্বাৰ এ ওলমি থকা, নাম্বাৰ বি মৰম বা চেনেহ নকৰা, নাম্বাৰ চি সাৱটি ধৰা, নাম্বাৰ ডি এটাও নহয়। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন নাম্বাৰ চি সাৱটি ধৰা। চি সাৱটি ধৰা। Thanks for watching. Please subscribe for more or additional videos. And thank you all of you. Be well, be happy, and success in your life.